বিষয় বিজ্ঞান শ্ৰেণী ষষ্ঠ পাঠ নং 2 পাঠৰ নাম খাদ্যৰ উপাদান খণ্ড 2 বিভিন্ন পৰিপোষকে আমাৰ শৰীৰত কি কৰে? কাৰ্বহাইড্ৰেটে প্ৰধানকৈ আমাৰ দেহত শক্তি যোগায়। স্নেহ পদাৰ্থয়ো আমাক শক্তি যোগায়। প্ৰকৃততে একেই পৰিমাণৰ কাৰ্বহাইড্ৰেটৰ তুলনাত স্নেহ পদাৰ্থই বেছি পৰিমাণৰ শক্তি যোগায়। সেয়ে স্নেহ পদাৰ্থ আৰু কাৰ্বহাইড্ৰেট থকা খাদ্যসমূহক শক্তিদায়ক খাদ্য বুলি কোৱা হয়। কাৰ্বহাইড্ৰেটৰ কিছুমান উৎস স্নেহ পদাৰ্থৰ কিছুমান উৎস উদ্ভিদজাত প্ৰাণীজাত শৰীৰৰ বৃদ্ধি আৰু পুনৰ গঠনৰ বাবে প্ৰটিনৰ প্ৰয়োজন। প্ৰটিন থকা খাদ্যবোৰক সাধাৰণতে শৰীৰবৰ্ধক খাদ্য বুলি কোৱা হয়। প্ৰটিনৰ কিছুমান উৎস উদ্ভিদজাত উৎস প্ৰাণীজাত উৎস আকৌ কিছুমান ৰোগৰ পৰা আমাৰ শৰীৰক ৰক্ষা কৰিবলৈ ভিটামিনৰ প্ৰয়োজন হয়। ইয়াৰ উপৰিও ভিটামিনে আমাৰ চকু, হাড়, দাঁত আৰু দাঁতৰ আলু সুস্থ কৰি ৰখাত সহায় কৰে। ভিটামিনসমূহ বিভিন্ন ধৰণৰ আৰু ইহঁতক বিভিন্ন নামেৰে জনা যায়। ইয়াৰে কিছুমান হ'ল ভিটামিন এ, ভিটামিন চি, ভিটামিন ডি, ভিটামিন ই আৰু কে। ইয়াৰ উপৰিও ভিটামিন বি কমপ্লেক্স নামৰ এক শ্ৰেণীৰ ভিটামিন আছে। আমাৰ শৰীৰক কম পৰিমাণে এই সকলোবোৰ ভিটামিনৰ প্ৰয়োজন হয়। এ ভিটামিনে আমাৰ শৰীৰৰ ছাল আৰু চকু ভালে ৰাখে। ভিটামিন চিয়ে আমাক বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰে। ভিটামিন ডিয়ে আমাৰ শৰীৰৰ হাড় আৰু দাঁতৰ কাৰণে কেলচিয়াম ব্যৱহাৰ কৰাত সহায় কৰে। ভিটামিনৰ কিছুমান উৎস হৈছে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। বেছিভাগ খাদ্যবস্তুত সাধাৰণতে এটাতকৈ বেছি পৰিপোষক থাকে। উদাহৰণস্বৰূপে ভাতত আন পৰিপোষকতকৈ কাৰ্বহাইড্ৰেট বেছি পৰিমাণে থাকে। এই পৰিপোষকবোৰৰ বাহিৰেও আমাৰ শৰীৰত আঁহযুক্ত খাদ্য আৰু পানীৰ প্ৰয়োজন। আঁহযুক্ত খাদ্যক ৰক্ষাহাৰ বুলিও কোৱা হয়। এই ৰক্ষাহাৰ বা আঁহ আমাৰ খাদ্যত প্ৰধানকৈ উদ্ভিদে যোগান ধৰে।
আহৰ মূল উৎসসমূহ হ'ল গোটা শস্য, মাহজাতীয় শস্য, আলু, সতেজ ফল-মূল আৰু শাক-পাচলি। আহে আমাৰ শৰীৰত কোনো পৰিপোষকৰ যোগান নধৰে, কিন্তু ই হৈছে আমাৰ খাদ্যৰ এটা প্ৰয়োজনীয় উপাদান যিয়ে খাদ্যৰ আয়তন বঢ়ায়। ঠিক একেদৰে খাদ্যবস্তুৰ পৰা পৰিপোষকসমূহ শৰীৰে শোষণ কৰাত সহায় কৰে পানীয়ে। ইয়াৰ উপৰিও ই আমাৰ শৰীৰৰ পৰা ঘাম আৰু প্ৰস্ৰাৱ আকাৰে বৰ্জিত পদাৰ্থ ওলাই যোৱাত সহায় কৰে। সুষম আহাৰ। সাধাৰণতে আমি যিবোৰ খাদ্য খাওঁ সেয়াই আমাৰ আহাৰ। বৃদ্ধি আৰু সুস্বাস্থ্যৰ বাবে আমাৰ শৰীৰক সকলো পৰিপোষক সঠিক পৰিমাণে থকা আহাৰৰ প্ৰয়োজন। আমাৰ আহাৰত এটা পৰিপোষক অতি বেছি আৰু অন্য এটা অতি কম হ'ব নালাগে। যথেষ্ট পৰিমাণে পানী আৰু আঁহ থাকিব লাগে। এনে ধৰণৰ আহাৰক সুষম আহাৰ বুলি কোৱা হয়। মাহজাতীয় শস্য, বাদাম, সয়াবিন, গজালি ওলোৱা বীজবোৰ, কল, পালেং শাক, বুটৰ গুৰি, গুড়, সহজতে পোৱা শাক-পাচলি আৰু অন্য তেনে খাদ্যই বিভিন্ন পৰিপোষক যোগান ধৰে। সেইকাৰণে অতি খৰচী খাদ্যদ্ৰব্য অবিহনেও এজন ব্যক্তিয়ে সুষম আহাৰ খাব পাৰে। অভাৱজনিত ৰোগসমূহ। এজন মানুহে খাবলৈ যথেষ্ট পৰিমাণে খাদ্য পাব পাৰে, কিন্তু কেতিয়াবা সেই খাদ্যত কোনো এবিধ নিৰ্দিষ্ট পৰিপোষক নাথাকিবও পাৰে। এই অৱস্থাটো যদি বেছি দীঘলীয়া সময়লৈ চলে, তেতিয়া সেই মানুহজনে নিৰ্দিষ্ট পৰিপোষকৰ অভাৱত ভুগিব। এটা বা ততোধিক পৰিপোষকৰ অভাৱত আমাৰ শৰীৰত ৰোগ বা অসুস্থতা হ'ব পাৰে। এই পৰিপোষকসমূহৰ দীৰ্ঘদিনীয়া অভাৱত হোৱা ৰোগকে অভাৱজনিত ৰোগ বোলে। যদি দীৰ্ঘ সময়ৰ বাবে এজন ব্যক্তিৰ খাদ্যত যথেষ্ট পৰিমাণৰ প্ৰ'টিন নাথাকে, তেন্তে তেওঁ শাৰীৰিক বৃদ্ধি বাধাপ্ৰাপ্ততা, মুখ ফুলা, চুলি বিবৰ্ণ হোৱা, ছালৰ বেমাৰ আৰু পেট চলাত ভুগিব পাৰে। দীঘলীয়া সময়ৰ বাবে যদি আহাৰত প্ৰ'টিন আৰু কাৰ্বহাইড্ৰেট উভয়ৰে অভাৱ হয়, তেতিয়াহ'লে বৃদ্ধি সম্পূৰ্ণৰূপে থমকি যাব পাৰে। সেইজন ব্যক্তি খুব ক্ষীণ আৰু দুৰ্বল হৈ আনকি লৰচৰ কৰিব নোৱাৰাও হ'ব পাৰে। বিভিন্ন ভিটামিন আৰু খনিজ লৱণৰ অভাৱতো কিছুমান বেমাৰ বা অসুস্থতা হ'ব পাৰে। ভিটামিন আৰু খনিজ লৱণৰ অভাৱত হ'ব পৰা কিছুমান ৰোগ বা অসুস্থতা। সুষম আহাৰ খালে সকলো অভাৱজনিত ৰোগৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।